तो कैसे हुआ पुलुक अरे भाई ভিডিওটো যদি ক্লিক মাৰি থা ভালকৈ চাই যোৱা কেলা মই যে এনেকুৱা জ্ঞান পালিম না যিটো তহঁতৰ লাইফত হৈ আছে বা হ'বলৈ গৈ আছে আৰু ভাই ভনীসকল মই তোমালোকক এতিয়াই কৈ দিলো মই ইয়াতে কাকো ইনচাল্ট কৰিবৰ কাৰণে ভিডিওটো বনোৱা নাই সো গাইস এইখিনি কৈ মই মোৰ ভিডিওটো আৰম্ভ কৰি দিলো ভাই মই ইমান বেছি দুখিয়া হৈছো জিতু কুলি ভাই তুই কিতেও বিশ্বাস নকৰা মই ভালকে জানো কেলা ভাত খাওয়াৰ পাছত বৰ হজম নহয় আৰু মই হাজমুলা এটা খাই কেনে পানী থাকিম বুলি ভাবো কিন্তু হাজমুলা এটা খাবৰ কাৰণে মোৰ লগত পইচা এটকাও নাই কিন্তু ভাই মোৰ দৰে দুখিয়া মানুহ এটা কোন হাজমুলা কিনবা পারবো ভাই মা কসম কেলা কিতেবা এনেকা লাগে ইলিয়ন মাস্কৰ জিয়াকো পঠাই লওঁ নেকি কেলা ইলিয়ন মাস্কৰ জিয়াকো কি পতা মই ভাই আমাৰ ৰাস্তাৰ সন্মুখেদি যোৱা কলেজত যোৱা আবেগিতাকে মই আজিলৈকে কিছু কুতুলি কেনে মাত দিবা পাৰা নাই জীৱনটোত ভাই বহুত দুখ সহ্য কৰিলো যদি কোনোবা আছা প্লিজ এবাৰ পটি যোৱা কোনোবা সিঙ্গেল চলি আছে যদি পটি যোৱা খালি আছে পটটো আৰু যদি নপটা নাই একো নাই কাৰণ মোৰ নিচিনা লয়েল বয়ফ্ৰেণ্ড এই পৃথিৱীত ক'তই নাপোৱা মইতো ভালকে জানো লিখিলো মানে কি জানা ভাই লয়েলৰ কথা কোৱা লগে লগে মোৰ এটা মক্কেল লগৰ কথা মনত পৰছি কেলাহি ইমানে বেছি লয়েল আছিল ভাত খাই উঠি ৰাতিপুৱা গাৰ্লফ্ৰেণ্ডক ফোন মাৰি কেনে হাগিম নে নাহাগিম সেইটো সুধিব আৰে ভাই এদিন কি হ'ল জানা না এদিন হি গাৰ্লফ্ৰেণ্ডক ফোন মাৰছি ৰাতিপুৱা ভাত খাই উঠি হাগিবাৰ কাৰণে হি পাৰমিশন ল'ব কেলা তো কিন্তু গাৰ্লফ্ৰেণ্ডে তাৰ ফোনটো নুঠাল ইকাৰণে সিদিনা হি হাগিবই এৰি দিলে বেকেলা এনেকা মক্কেল নাবে তুই চালা কুত্ত কি জিন্দগী ভাই মই তক কৈছো তুই মোক এটা কথা কচোন তুই যে ইমান দিনে লয়েল প্ৰেম কৰি থাকিলি তাৰপিছত এতিয়া কি পালি তোৰ গাৰ্লফ্ৰেণ্ডে শুনি এতিয়া বেলেগৰ কেতিয়া মোৰ কুটিত উঠি উলুলু কৰি আছে ভাই মোৰ কবা বেয়া লাগছি কিন্তু উপায় নাই যিটো সঁচা কথা মই তোক কৈয়ে দিলো আৰু ভাই তোক একদিন দীপলিনাক চাবাৰ কাৰণে আমি মাতছিলো একেলগে সবে লগ লাগি কিন্তু তুই সিদিনা নিগিলি তোৰ সস্তা দীপলিনাক লৈ তুই বহুত গৌৰৱ কৰিছিলি আৰু এতিয়া কি হ'ল তোৰ সস্তা দীপলিনাই তোক কোটি মাৰি থৈ গেল আৰু কোটি মাৰাৰ কথা কোৱাৰ লগে লগে এটা কথা মনত পৰছি লাউৰা তোকে কৈছো মই কেলা যাৱা বহাগত তুই গাৰ্লফ্ৰেণ্ডৰ কাৰণে কপৌ ফুল গুজি দিম বুলি পাহাৰ বাগাবা গিছিলি আৰু পাহাৰ বাগাবা যাই কেনে তাতে আধা বাটতে চোন তোক ৰাঙাগুটি লগা বান্দৰে গান মাৰি দিল লাজ পালো ভাই তোক ৰাঙাগুটি লগা বান্দৰে গান মাৰি দিছি আৰু কেতিয়াবা তোক ভাই এই যে গাঁৱত এৰি দিয়া বে কৰা সিকিটা মালে তোক কিটানবা মাৰব আৰু সিদিনা মই কেমেৰামেন হ'ম ভাই মই মোৰ জীৱনত কিছুমান এনেকুৱা মোকে লগ পাইছো যিবিলাকৰ কথা কলি ভাই কেতিয়াও শেষে নহয় ভাই মই তোকে কৈছো মোক যেতিয়া তহঁতে লগ পাবি বহুত দিনৰ মূৰত লগ পাইছো ভাই শিখৰ এটাতো বান্তা হে তহঁতে এইটোও জানা যে মোৰ পকেটত শিখৰ নাথাকে কিন্তু এইটোও জানা যে মোৰ জেপত শিখৰ নাপালি 10 টাকাতো বান্তা হে ভাই তুই কবা কি বহুত দিনৰ মূৰত লগ পাইছো অ ভাই হয় বহুত দিনৰ মূৰত লগ পাইছো হয় কিন্তু সেই বুলি এইটো নহয় যে মই তোক ভাই দেখাই নাপাং তোৰ থপৰাটো মই তেতিয়াই দেখা পাং যেতিয়া মই চকত যাম কেলা এনেকা লাগে হোলিৰ দিনা যে সৰু বাচ্চাকেইটা ৰাস্তাত ৰছী লৈ কেনে এনেকে ভেটা দি থাকে পইচা দি দাদা নহ'লে বা তোমাক যাবলৈ নিদুং লাউৰা মোৰ লগতো পইচা নাথাকে মই অকলে এনে ফুৰ্ণা মাৰটো যাওঁ এনেকি আৰু যদি তাহাঁতে কিবা কাৰণত গম পায় মোৰ লগত এটকাও পইচা নাই আৰু মই দিবাই নোৱাৰো যিমান খুজিলেও দিবাই নোৱাৰো কিবা কৰিলেও দিবা মানে তেতিয়া আৰু মোৰ ৰক্ষা নাই তেতিয়া মোক ক'ত ৰং হানি দে তাৰ কোনো ঠিকনা নাই ভাই ঠিক তেনেকা দৰে মাল ভাই তহঁতেও এটা শিখৰ খোজাকে তাক কৈছো ভাই জীৱনত মই তহঁতৰ দৰে বোকা মাল কেতিয়াও পোৱা নাই সঁচা কথা কৈছো কেলা কলেজীয়া দিনৰ পৰা একমাত্ৰ বিজলুৱা পদাৰ্থকেইটা কেলা তহঁতে কেলা বাধ্যত পৰি ময়ো তহঁতৰ নিচিনা বিজলুৱা প্ৰজাতিত পৰি গৈছিলো কিন্তু আজিৰ ভিডিঅ'টোত আমাৰ বিজলুৱা বোকাকেইটাৰ কথা বহুত কলো আৰু বাদে দিলো তাহাঁতৰ কথা আজি ভাই তহঁতক নৱম দশম শ্ৰেণীৰ বাবুচনাকেইটাক কৈছো ভাই তহঁতে টিউচন কৰিব আহিছা ঠিকে আছে কিন্তু ৰাস্তাত যে তহঁতে এনেকি চাইকেলত ধৰি কেনে কথা পাতি থকা সেইটো নকৰিবিচোন আমাৰ আৰু এবাৰ স্কুলত নাম লগোৱা মন যায় গম পাইছা না কেলা তহঁতক দেখা পালি এনেকা লাগে থেনছৰ 5টা আঙুলিৰে গোটাই শক্তিখিনি লৈ কেনে মই পৃথিৱীৰ গোটাই চিষ্টেমটো ৰিষ্টাৰ্ট কৰি দিম নেকি নহয় কোনখন স্কুলত এনেকা সুবিধা দিছি কচোন ক মোক এনেকি ওপেনলি ভিডিঅ' কৰি থাকোঁতে ৰোমাঞ্চ কৰবা দে কেলা মই সেইখন স্কুলত নাম লগাম সঁচাকে কৈছো আজিয়ে লগাম ভাই তই প্ৰেম কৰিছা মই ঠিকে আছে বুজি পাইছো তইও মানুহ ময়ো মানুহ কিন্তু তই মানুহ হয়নে নহয় মই নাজানো সেইটো ন কমেণ্ট
ভাই তোক মই ভালকৈ কৈছোঁ তোৰ যদি পঢ়িবা মন আছে পঢ়ে নহ'লে বা তই লাভগুৰু হৈ যা নহ'লে তই যদি এজনীৰ পিছত এনেকৈ লাগি থাকা না তই আৰু বেছি দিন নাই তই কেতিয়াবা নেক্সট টেৰেনাম হৈ যাবি দেখা নাই আমাৰ নয়ন দা আৰু শ্ৰীমন্তিকা বাৰ প্ৰেম কাহিনী কি আছিল বেচেৰা নয়ন দাক শ্ৰীমন্তিকা বাই ধোকা দি দিলে ইয়াৰ সাংঘাতিক ধৰণৰ এটা জেদি মানুহ মই মেনুফেকচাৰ ডিফেক্ট যিটো বস্তু এৰি দিওঁ একেবাৰে এৰি দিওঁ মানে ৰিপিট টেলিকাষ্ট নহয় হয় নয়ন দা আপুনি ঠিকে কৈছে আপুনি যিটো কৈছে একদম জাগাত দিছে কিন্তু আমাৰ 16 বছৰীয়া বাবুচনাক এটা একদম নুবুজে নহয় মই তাহাঁতৰ কাৰণে এটা ধুনীয়া নতুন গ্ৰহ বনাইছোঁ আৰু তাহাঁতক তাতে মই থকা ব্যৱস্থা কৰিছোঁ আৰু তাতে যাই কিনে তাহাঁতে যিমান এটা আনটোৰ মাৰামাৰি কৰি থাকে কৰি থাকক মই ক'ব লগা একো নাই কিন্তু ভাই আমাৰ পৃথিৱীৰ নিচিনা ধুনীয়া গ্ৰহত এনেকা ভিডিঅ'বিলাক ভাইৰেল কৰি আমাৰ পৃথিৱীৰ পৰিৱেশটো একদম বেয়া নকৰবি নহ'লে এনেকৈ যদি ছ'চিয়েল মিডিয়াত চলি থাকে না আমাৰ 80 বছৰীয়া ককাও দুদিনমান পাছত স্কুলত নাম লগাব যোৱা হ'ব নহ'লে দুদিনৰ পিছত নিউজ চেনেলত এনেকৈ ওলাব গোটেই দেশজুৰি ভাৰতত স্কুলৰ নাটনি ইমান হৈছে যে তাৰ কাৰণে ভাৰত চৰকাৰৰ হাতত একদমেই পইচা নাই তহঁতৰ কাৰণে যদি কেলা বেলেগ দেশৰ তাত হাত ফেলাব যায় কেনে কথা হ'ব থু ইয়াৰ ভাই তোক মই এটা সঁচা কথা কৈ দিলোঁ আজি ছোৱালীৰ পিছত ঘূৰিবি কিন্তু কালি তোৰ ছোৱালীয়ে তোক ধকা দি কেনে এৰি যাব তাৰে দুখত তই ভাই নিচা খাৱা কৰিবি আৰু নিচা খোৱাৰ পিছত বেলেগ এখন নিচাৰ দুনিয়াৰ পৰিচয় পাই যাবি আৰু তেতিয়া তই যদি নিচা এৰিব নোৱাৰা তোৰ গোটেই জীৱনটো ধ্বংসৰ পথে চলি যাব আৰু মই যিটো কাৰো লগত হোৱাটো মই একদমেই নিবিচাৰোঁ আৰু লাউৰা তই বহুত দিনৰ পাছতহে তই এইটো কথা ৰিয়েলাইজ কৰিবি যে কেলা মোৰ জীৱনটো বহুত বছৰ পিছুৱাই গ'ল আৰু ভাই সিদিনা মোৰ কথা মনত পেলাবি আছিল দে কোনোবা এটা মোক কেল মামু বুলি কোৱা কেলা সি মোক সঁচা কথাই কৈছিল তাৰ কথা মই নামানি কিনে মোৰ জীৱনটোক বহুত পিছুৱাই দিলোঁ আৰু মই কাৰো প্ৰেমৰ বিৰুদ্ধে নহয় ভাই প্ৰেম এটা পবিত্ৰ শব্দ আৰু ইয়াৰ মূল্য বহুত বেছি ইটোক মই এনেকৈ বুজাই ক'ব একদমেই নাজানো আৰু ভাই বুজাই ক'ব জানিলেও আজি মই তহঁতক একদম নকওঁ আৰে ভাই তহঁতে ডিজিটেল প্ৰেমিক হয় না আৰু মই যিদিনা ডিজিটেলি প্ৰেমৰ সংজ্ঞা তহঁতক ক'ব পাৰিম সিদিনা ময়ো ৰাকুদাৰ নিচিনাকৈ ইমান ধুনীয়াকৈ তহঁতক প্ৰেমৰ সংজ্ঞা শিকাই দিম কেলা ঠিক আছে আৰে ভাই তই শ্লিম চাৱা চাবি গাৰ্ল চাৱা শকুত চাৱা ক্ষীণ চাৱা কঁকাল খামুচিয়া চোৱা যি চাৱা চাবি কিন্তু ভাই তই ইয়াৰ নিচিনা নাচাবি নহ'লে তোক বোকা বোকা তোক ভাই বোকা চোদা বনাওঁতে বেছি দিন নালাগব আচ্ছা তাই গান মাৰি থাকিব নেকি বোকা 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 আৰু তই সিফালে কাষত এনেকৈ ডেন্স মাৰি থাকিব লাগব ভাই তই আৰু ভাই তই মোক সিদিনা নকবি মামু ভাই আই মই কেনেকুৱা তিৰি পালোঁ মোক গোটেই জীৱন নোচোৱায়ে থাকিলে আৰু ভাই মোৰ ভিডিঅ'টো লাইকৰ হেৰিটো আৰু ছাবস্ক্ৰাইবৰ হেৰিটো এই কৰা যি কৰা ভাই মুঠতে ছাবস্ক্ৰাইব কৰি দি লাইক কৰি দি